নমস্কাৰ সকলোকে মই হিমাতি আকৌ স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকে হয়তো মোৰ তেজপুৰৰ মাৰ ঘৰলৈ যোৱা ভিডিঅ'টো পাইছে আৰু মই আপোনালোকলৈ বুলি আপলোড কৰিছিলোঁ আৰু গৈছিলোঁ যোৱা ডিচেম্বৰৰ 2 তাৰিখে আৰু ভাবিছিলোঁ 4 তাৰিখে উভতি আহিম বুলি ৰাতিপুৱা কিন্তু যোৱা দুৰ্ভাগ্যবশতঃ মোৰ খুৰা এজন ঢুকালে ইয়াতে আকৌ ৰাতিপুৱাই শনিবাৰ দিনাখন ৰাতিপুৱাই গুচি আহিব লগা হ'ল আৰু মাৰ ঘৰত বেছি দিন থাকিব নোৱাৰিলোঁ লগতে মাৰ ঘৰৰ কোনো ভিডিঅ' মই কৰিব নোৱাৰিলোঁ ভাবি গৈছিলোঁ মনত কিবা কিবি কিন্তু নহ'লগৈ কিন্তু যিখিনি পাৰিলোঁ আপোনালোকলৈ আগবঢ়ালোঁ আৰু অকণমান আছে মাৰ ঘৰৰ ভিডিঅ' লগতে তেজপুৰৰ ভিডিঅ'টো আপোনালোকক ভাবিলোঁ কি আপোনালোকলৈ আগবঢ়াওঁ বুলি আৰু আপোনালোকে প্ৰথম ভিডিঅ'টোত ইমান মৰম আৰু সঁহাৰি জনাইছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এনেকুৱাকৈ মোক আগবঢ়াই নিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া মোৰ মনটো ভাল লাগিব লগতে ভাল লাগিব যে মোৰ কষ্ট সাৰ্থক হৈছে কিবা এটা আৰু এতিয়াও বৰ্তমান সেই মাৰ ঘৰৰ দৰে হৈ আছে গাটো ভাল এতিয়াও নহয় তথাপি মাতটো অলপ আপগ্ৰেড হৈছে ভাবিছোঁ এতিয়া ছেকেণ্ড পাৰ্টটো আপলোড কৰোঁ বুলি আৰু এতিয়াতো ডাইৰেক্ট দেখিছে ঘৰৰ পৰাই আপলোড কৰি আছোঁ গুৱাহাটীৰ পৰা আপলোড কৰি আছোঁ ভাবিছোঁ আপোনালোকক কৈ দিওঁ কথাটো কাৰণ আধা হ'ব ক্লিপটো তো ইয়াৰ পৰাই মই ইন্ট্ৰডাকশ্যনটো আগবঢ়ালোঁ আৰু এতিয়া আহক তেন্তে ভিডিঅ'টো উপভোগ কৰোঁ চাকৰি নাই দেউতাৰ সেনেকুৱাকৈ আমাক ডাঙৰ দীঘল কৰিলে বা পঢ়ালে শুনালে তাৰপিছতে এতিয়া ধৰক পুখুৰীত মাছ চাছ দিয়ে বা পুখুৰীত বৰ্তাহঁতেও মাছ দিয়ে কেতিয়াবা আমাৰো মাছ দিয়ে যোন ঘৰে যেনেকৈ সুবিধা পায় আৰু নিজৰ মানুহ নিজৰ মোকামিলাৰ মাজতে কথা তাৰপিছতে সেনেকৈয়ে মাছ চাছ দি খায় আৰু বাঁহৰ যিবিলাক এই হেৰি আছে বাঁহৰ গুৰিবিলাক আছে সেই বাঁহৰ গুৰিবিলাকৰ পৰা আমাৰ মাছটো কি হয় এইজনী বৰ দুষ্ট খহি খহি গৈ থাকে তললৈ মাছটো নাথাকে গুৰিৰ তলেদি সেয়া কি বুলি কয় এই কিবা এটা কি বা এইটো নামটো সেইটোৱে হেৰি কৰে নামটো পাহৰি থাকিলোঁ নহয় নেউল বুলি কয় নেউলে গাঁত খান্দে তলেদি গাঁত খান্দি খান্দি ৰাস্তা পথাৰ উলিয়াই দিয়াৰ কাৰণে কি হয় মাছ যি দিয়া মাছ থাকে সেইবিলাক মাছ সুৰুঙাই দি ওলাই গুচি যায় সেইটো কাৰণে দিগদাৰ হয় সেয়া আৰু সেনেকৈ চলি আছে এতিয়া সেনেকুৱাকৈ দেউতাৰ আধা বয়স গ'ল আৰু ক'ম বাকী বহুত কথা আছে কিবা কিবি ক'ম লাহে লাহে আপোনালোকে মৰম দি যাব তেতিয়া ভাল লাগিব আৰু এই ভিডিঅ'টো মই ভাবিছোঁ এতিয়াই আপলোড দিম এডিট কৰি পেলাই আৰু বেছি টাইম নলগাওঁ যিহেতু এতিয়া অলপ টাইম সময় পাইছোঁ সেইকাৰণে বেলেগ কাম মোৰ নাই সেইকাৰণে ভাবিছোঁ আৰ্হিকো চাম আৰু লগতে ভিডিঅ'টো এডিট কৰি অকণমান আপোনালোকলৈ আগবঢ়াম যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এতিয়া যাওঁ নেক্সট ভিডিঅ'ত পাব এতিয়া যাওঁ শিলিখা বুটলিবৰ কাৰণে আৰু এতিয়া বেলিটো সেয়া মাৰ গৈছে ইয়াত থাকিম এতিয়া আজিতো ৰাতি থাকিম কাইলৈ ৰাতি থাকিম দেওবাৰে ৰাতিপুৱাই যামগৈ আৰু দেওবাৰে ৰাতিপুৱালৈকে আৰু যিখিনি সময় সময় কটাব পাৰোঁ ঘৰত সময়খিনি কটাম আৰু মাৰ ঘৰলৈ অহাটো জানেই আৰু কিমান এটা ভাল লাগে ন অকণমান সময় হওক বা এদিনেই হওক আৰু মোৰ অৱস্থা বেয়া মোৰ ফেচটোতে ধৰিব পাৰিছে আপোনালোকে বেমাৰী লোক এটা মাতটোত ধৰিব পাৰিছে তো বেলেগ একো নাই চৰ্দি কাহ আৰু ৰাতি কাহৰ কাৰণে শুব নোৱাৰোঁ যোৱা ৰাতি হয়তো মই শুবই পৰা নাই ভালকৈ কাহৰ কাৰণে ইমানেই কাহ আহে অকণমান টোপনি আহে কাহ আহে বাৰু বেছি কথা নকৰোঁ এতিয়া একেবাৰে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ বেছি দেৰি নকৰোঁ এতিয়া 4:30 বাজিব হৈ গ'ল আৰু 4:30 বজাৰ লগে লগে মই ভিডিঅ' এডিট কৰোঁগৈ লগতে আপোনালোকে মোটামুটি 6টা 4:30 ভিডিঅ' পাই যাব মই এডিট কৰি কাম চাম কৰোঁ চাহ একাপ খামগৈ আৰু চাহ এতিয়ালৈকে খোৱাই নাই আৰু যিহেতু আজি মামাৰ ল'ৰা এটা ওচৰতে বিয়া আছিলে মা বিয়া খাব গৈছিলে সেইকাৰণে আমি ভাত চাত নিজে উলিয়াই খালোঁ খাই অলপ টাইম বাগৰ দিলোঁ বাগৰি কি আৰু অলপ টাইম আহি খোৱাব চেষ্টা কৰিলোঁ কিন্তু নুশুলে মানুহজনক শুব দিলোঁ কাৰণ গাড়ী আমি বহি আহিছোঁ টোপনি মাৰিমেই কিন্তু মানুহজন টোপনি মাৰিমেই অহা নাই গাড়ী চলাই অহা বহুত এটা কষ্ট হয় বুজি পাওঁ নিজে মোৰো স্কুটি আছে স্কুটি চলাইছিলোঁ তথাপিও আৰু জানো ন ড্ৰাইভাৰৰ বহুত কষ্ট হয় মোৰ বচনকেইখন বা ক'ত আছে মই নিজে ধৰিব পাৰে এখন বা মামাহঁতৰ ঘৰত আছে ভাইটি নাই ভাইটিও গাড়ী লৈ গ'ল তাৰ কামত গ'ল ডিউটিত গ'ল স্কুটিখন চাইছিলোঁ স্কুটিখন নাই
চাওঁ মই এতিয়া যাওঁ শিলিখাজোপাৰ ওচৰলৈ। এতিয়া ভিডিঅ'টো চাই থাকক, কণ্টিনিউ ৰাখিব, মই কণ্টিনিউ ভিডিঅ'টো চাব আৰু তেতিয়া ভাল লাগিব মোৰ মনটো। আৰু কমেণ্টত জনাব যে কেনেকুৱা লাগিল আজি ভিডিঅ'টো। আৰু ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকক এটা বস্তু দেখাই আছোঁ, সেইটো বস্তু হৈছে আমাৰ পানীলাও। সচটো কেনেকুৱা মানে ৰঙালাও বুলি নিচিনা আৰু দেখাই আছোঁ। এইজোপা হৈছে আমাৰ পানীলাও গছ, ছাগলী ঘৰৰ ওপৰত আছে দিয়া। আৰু এইজোপা আৰু এইটো হৈছে পানীলাওটো, ৰঙালাওৰ দৰে দেখাত, গোটেইটো ৰঙালাওৰ দৰে দেখিছে। এইটো কি আকৌ আহি ককাহে, এইটো ককা। লাগি আছে বোলে, বহুতকেইটা খাইছে আৰু বাচি আছে। এইটো সঁচলৈ থৈছে নে কি ক'বলৈ থৈছে নাজানো। এইটো আছে এইজোপা পানীলাও ফুল। ঐ চাইকেল পৰি যাব। এইবাৰ ইয়াতে আছে লেচেৰা গছ, লেচেৰা মাহৰ গছো আছে। এয়া লাগি আছে লেচেৰা, এয়া লেচেৰা লাগি আছে দেখিছে। এইবিলাক এয়া লেচেৰা মাহ। তাৰপিছত এইটো হৈছে বেলেগ জাতৰ পানীলাও। সচৰাচৰ আমি যিটো খাই থাকোঁ এইটো পানীলাও, এইটো বিৰাটেই ভাল পাওঁ খাই। এয়া লাগি আছে এতিয়া যিটো আন্ধাৰ হৈ আহিছে এতিয়া। আৰু দেখাই আছোঁ কি আছে। এয়া এইবিলাক হৈছে অমিতা। তাৰপিছত আহি দিছে, এইটো কি কৰিছে চাওকচোন, এইটো কি কৰিছে চাওক। আৰু আমাৰ এইখিনিয়ে আৰু সৰু সুৰা। আকৌ এয়া আমাৰ ইয়াতে আছে এজোপা কুন্দুলি গছ আৰু এয়া ভোল লাগিছে দিছে। এই ভোলটো ধুনীয়াকৈ লাগি আছে। এয়া ডাঙৰ ডাঙৰ ভোল। আৰু ইয়াতে এই বাঁহজোপাতে আছে কুন্দুলি। এয়া আৰু সৰু সুৰা আমি খেতিয়ক শ্ৰেণীৰ মানুহ, আমি হৈছোঁ খেতি কৰি খোৱা মানুহ, আমাৰ দেউতাহঁত। আৰু এইজোপা ভোল গছ, ইমান মস্ত মস্ত ভোল। অ' মাই গড, এইটো কি মস্ত ভোল হে। এইটো কি মস্ত, গোটেই ওলমি আছে ভোলেৰ ওলমি আছে। আৰু আপোনালোকে এইটো পাত চিনি পায়নে? এইটো পাত মেদেলোৱা বুলি কয়, খাব লাগে এইটো পাত, মেদেলোৱা পাত। আৰু ভাল, স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী, ভাজি খাই খুব ভাল লাগে মেদেলোৱা পাত। এইজোপা ভোলজোপা। অ' মা ভোল কি নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি থৈ যাব আৰু জনাই থৈ যাব যে মোৰ ঘৰখন কেনেকুৱা লাগিল। আৰু এইটো এটা জনাব যে আপোনালোকৰ খেতি বাৰু ভাল লাগেনে, আপোনালোকে খেতি কৰি ভাল পায়নে, সেইটো জনাব।